বন্ধুসকলক ধন্যবাদ জনাইছোঁ। মানে আমি আজি পদত্যাগ কৰাৰ কাৰণটো হ'ল আমাৰ UPPL দলটো পৰ্বতজোৰাত 2018 পৰা আৰম্ভ কৰা হৈছিলে। মই 2019 মে মাহৰ 10 তাৰিখত জইন কৰিছিলোঁ আৰু সেই জইন কৰাৰ পৰা আজিলৈকে UPPL কৰি আছিলোঁ। কিন্তু এই নতুনকৈ যোনটো ডিষ্ট্ৰিক্ট কমিটি গঠন হ'ল সেইখিনিত দেখা গৈছে এই ডিষ্ট্ৰিক্ট কমিটি আগতো কেইদিন আগতে আছিলে, নতুনকৈ ৰিচাবল কৰি আকৌ তেখেতলোককে দিছে। কিন্তু দিয়াৰ পিছতো মানে যেনেকৈ বনাই দিব লাগিছিলে গোটেই প্ৰাইমাৰীখিনি মিলাই বনাই দিব লাগিছিলে সেইখিনি মিলাই বনাই দিয়া নাই। আৰু ডিষ্ট্ৰিক্টৰ এজন মানুহৰ কাৰণে মানে খালি দলটো হয় আৰু বাকী দলীয় কৰ্মী যিখিনি আছে সেইখিনিৰ কোনো গুৰুত্ব নাই। আমাৰ আজি পদত্যাগ কৰাৰ কাৰণ এটাই, আমি আমাৰ পৰ্বতজোৰা জিলা সমিতিৰ জেনেৰেল ছেক্ৰেটাৰী সেলিম আহমেদ খান আৰু প্ৰসেন কুমাৰ বৰ্মৰ নেতৃত্বটো ভাল পোৱা নাই আৰু সিহঁতে যোনটো ক'ব সেইটোই চলিব আৰু দলৰ কোনো নিয়ম নীতি নাথাকে আৰু দলৰ কাৰো কথা নলয়। সিহঁতে দুইজনৰ মনে যোনটো আহিব যিটো কৰিব বিচাৰিব সেইটোই কৰিব, খেল খুচিমতে চলাই আছে। সেইকাৰণে আজি আমি মহামায়া প্ৰাইমাৰীৰ পৰা মই চেয়াৰমেন আছিলোঁ, এক্স চেয়াৰমেন হয়, বৰ্তমানৰ অন অফ দ্য ছেক্ৰেটাৰী পৰ্বতজোৰা ডিষ্ট্ৰিক্টত। আজিৰ পৰা মই পদত্যাগ কৰিলোঁ। আমাৰ যিখিনি আমাৰ মহামায়া প্ৰাইমাৰীৰ দলীয় ৱৰ্কাৰ আছিলে, এনে এখেত আছিলে ডিষ্ট্ৰিক্টৰ মেম্বাৰ, এখেতটো চেণ্ট্ৰেলৰ এখেতটো ক'লেই আপোনাক, আৰু প্ৰাইমাৰীৰ এক্স প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আৰু SC চেলৰ এক্স ছেক্ৰেটাৰী আৰু এনেকৈ মোটামুটি 75জন মানুহ আমি আজি দলৰ পৰা পদত্যাগ কৰিলোঁ। সেইখিনি খালি ডিষ্ট্ৰিক্টৰ পৰা নাই, বুথৰ পৰাও আছে। আমি ক'ব বিচাৰিছোঁ যে 2019 পৰা আমি UPPL ফাৰ্ষ্ট অফ ফাউণ্ডাৰ হিচাপে আমি দলৰ মাজত বহুত কষ্ট মাজেদি আমি দলৰ কাম কৰি আগবাঢ়ি আহিছিলোঁ। কিন্তু আজিৰ তাৰিখত আমি UPPL দলৰ পৰা আমি কেন্দ্ৰীয় সংখ্যালঘু পক্ষৰ উপসভাপতি হিচাপে পদৰ পৰা আমি পদত্যাগ কৰিব বিচাৰিছোঁ। যে আজি আমি দেখিবলৈ পাইছোঁ যে আমাৰ UPPL দলৰ যিটো আদৰ্শ নিয়ম নীতি, কিন্তু আগত আমি যেতিয়া দল কৰিছিলোঁ তেতিয়া দলৰ নীতি নিয়ম যথেষ্ট ভাল আছিল। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ দলৰ কোনো ধৰণৰ নীতি নিয়ম নাই, বিশৃংখলাভাৱে এই দলখন আমাৰ BTRত চলি আছে। কিন্তু আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি কেন্দ্ৰীয় সংখ্যালঘু মাইনৰিটি চেল হিচাপত আমাৰ BTR চৰকাৰে আমাৰ মাইনৰিটি বিভিন্ন অঞ্চলত যিখিনি প্ৰতিশ্ৰুতি দিছিল, আমি মাইনৰিটি দুখীয়া অঞ্চলত ৰাস্তা ঘাট কালভাৰ্ট তথা মছজিদ বাউণ্ডাৰী মাদ্ৰাছা আৰু বিভিন্ন ধৰণৰ কাম কাজৰ ক্ষেত্ৰত আমি বিৰত হৈ আছোঁ। কাৰণ আমাৰ BTR চৰকাৰে আমাক বহুত ধৰণৰ প্ৰতিশ্ৰুতি দিছে। এই প্ৰতিশ্ৰুতি আমি সংখ্যালঘু ৰাইজৰ মাজত আমি পালন কৰিব পৰা নাই। তাৰ কাৰণে আমি দুখিত হৈ আছোঁ যে আজি এইখন দলত আমি যদি থাকোঁ তেনেহ'লে আমাৰ সংখ্যালঘু মানুহৰ যিটো অভিযোগ, যিখিনি আমাৰ পাবলগীয়া অধিকাৰ সেইখিনি আমি তেওঁলোকক আমি সলনি কৰি দিব নোৱাৰোঁ। মোটামুটি 70-75জন হ'ব। আমাৰ BTR চৰকাৰে যিখিনি প্ৰতিশ্ৰুতি দিছিল বিভিন্ন জাতি জনগোষ্ঠীৰ BTR চুক্তি হিচাপে যিখিনি অধিকাৰ দিব লাগিছিল সেইখিনি অধিকাৰ দিব পৰা নাছিল। তাৰ কাৰণে আমি দুখিত পোৱা নাই। আমাৰ কেন্দ্ৰীয় কমিটিৰ নিয়ম হিচাপত আমাৰ পৰ্বতজোৰা জিলা কমিটিখন যেনেকুৱা ৰিচাবল কৰিবলগীয়া কথা আছিল তেনেকুৱা কৰা নাছিল। কিন্তু আমি দেখিবলৈ পাইছোঁ যে দলে যদি আদৰ্শ নিয়ম যদি সঁচাকৈ যদি আছিল, কিন্তু আমি দেখিবলৈ পাইছোঁ যে পৰ্বতজোৰা জিলা কমিটিখন এখন প্ৰাইমাৰীৰ পৰা 2জন ছেক্ৰেটাৰী কেনেকৈ সিহঁতে পদত নিযুক্তি দিব পাৰে। ইয়াৰ কাৰণে আমাৰ পৰ্বতজোৰা জিলাৰ বিভিন্ন দলীয় কৰ্মীসকলে মনক্ষুণ্ণ হৈ আজি UPPL দলৰ বিভিন্ন পদৰ পৰা পদত্যাগ কৰিবলৈ সিহঁতে সন্মুখীন হৈছে। চন্দ্ৰ বৰ্মন, মই মহামায়া প্ৰাইমাৰী কমিটি UPPL দলৰ প্ৰাক্তন সাধাৰণ সম্পাদক।
বৰ্তমান জিলা কমিটি পৰ্বতজোৰাৰ সদস্য হওঁ। কিন্তু এই জিলা কমিটিৰ সভাপতি সম্পাদকে যেনেকৈ ইয়াত ৰাজ চলাই আছে, এই ৰাজত আমি মহামায়া অঞ্চলৰ দলীয় কৰ্মীসকল আমি ক্ষুব্ধ হৈছোঁ। আৰু এই ক্ষুব্ধৰ প্ৰতিফল স্বৰূপে আমি গোটেইখিনি কৰ্মী, যিখিনি আমাৰ কৰ্মী আছে প্ৰাইমাৰী, বুথ, ডিষ্ট্ৰিক্ট, চেণ্ট্ৰেল, গোটেইখিনি আমি সমূহীয়াভাৱে আজি ইয়াৰ পৰা পদত্যাগ কৰিলোঁ ইউপিপিএল দলৰ পৰা।